যোৰহাট জিলাৰ নকছাৰীত অনুভূতি যুৱ সংঘৰ ৰক্তদান শিবিৰ অনুষ্ঠিত। ৰক্তদান এক মহান দান। এনে এক মহান কাৰ্যসূচী অনুষ্ঠিত কৰিলে নকছাৰী খাতি সোণৰ অনুভূতি নামৰ এটা যুৱ সংঘই। অনুভূতি যুৱ সংঘৰ উদ্যোগত নকছাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত নকছাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত অনুষ্ঠিত হোৱা এই ৰক্তদান শিবিৰ মঙলবাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ফিতা কাটি শুভাৰম্ভ কৰে। এই অনুষ্ঠানত উপস্থিত আছিল যোৰহাট জিলাৰ যুটীয়া সঞ্চালক ডক্টৰ দিলীপ দেৱ শৰ্মা, ডক্টৰ অচ্যুত বৰুৱা, ডক্টৰ পিংকি বৰুৱা, ডক্টৰ প্ৰসেনজিৎ বৰুৱা, নম্ৰতা শৰ্মা, অনুভূতি যুৱ সংঘৰ সভাপতি গোবিন্দ পানিকা, সম্পাদক ৰাহুল চুৰী, উপদেষ্টা ৰূপম চুৰী আৰু সদস্যসকলৰ লগতে কেইবাজনো বিশিষ্ট অতিথি। এই ৰক্তদান শিবিৰত 50 জনৰো অধিক ৰক্তদাতাই ৰক্তদান কৰিবলৈ উপস্থিত হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। ৰক্ত সংগ্ৰহ কৰাত সহায় কৰিছে যোৰহাট মেডিকেল কলেজৰ ৰক্ত সংৰক্ষণ বিভাগে। অনুভূতি যুৱ সংঘৰ এই কাৰ্যসূচীক স্থানীয় সচেতন মহলে প্ৰশংসা কৰা দেখা যায়। এই সন্দৰ্ভত যুৱ সংঘৰ হৈ ৰূপম চুৰী, গোবিন্দ পানিকা, ৰাহুল চুৰী, স্বাস্থ্য বিভাগৰ হৈ যুটীয়া সঞ্চালক দিলীপ দেৱ শৰ্মা আৰু ডক্টৰ অচ্যুত বৰুৱাই সংবাদ মাধ্যমৰ আগত এনেদৰে কয়। প্ৰথমতে অনুভূতি যুৱ সংঘ, যোৰহাট জিলা স্বাস্থ্য সমিতি, জিলা প্ৰশাসন আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হোৱা এই ৰক্তদান শিবিৰত সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ অনুভূতি যুৱ সংঘৰ যি ডেকা চামে এনেকুৱা ধৰণৰ মহৎ কাৰ্যসূচী এটা লৈছে সমাজ সেৱাৰ উদ্দেশ্যে। এই ক্ষেত্ৰত তেখেতৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত আমি সদায় ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ। আৰু আমি ইয়াত 30টাৰো অধিক টাৰ্গেট লৈছোঁ। ইতিমধ্যে আমাৰ 15টা ইতিমধ্যে ব্লাড ডনেট হৈছে, মোটামুটি 20টা হৈছে আৰু আমি কাউন্সিলিং চলি আছে 10টা আৰু 30টা 40টাৰ ওপৰত অধিক আমি আশা কৰিছোঁ। আৰু এই ৰক্তদানৰ শিবিৰ আজিটোৱে শেষ নহয়, আমাৰ এইটো অব্যাহত থাকিব। আমি অনুভূতি যুৱ সংঘৰ উপদেষ্টা হৈ আমি এটা কথাই ইহঁতসকলক আমি পৰামৰ্শ দিওঁ, এই ৰক্তদানৰ কাৰ্যসূচীটো যাতে অব্যাহত থাকিব, অদূৰ ভৱিষ্যতলৈকে আমি ৰেকৰ্ড মেইনটেইন কৰিম। আৰু ইয়াৰ পৰাই যিকোনো ক্ষেত্ৰত যিকোনো মানুহৰ ক্ষেত্ৰত ইয়াত কোনো আমাৰ ৰক্তদানৰ জাতি ধৰ্ম মানুহ কোনো নাথাকে, সকলো শ্ৰেণীৰ মানুহৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে যেতিয়া ৰক্তদানৰ প্ৰয়োজন হয় আমি সেইসকলৰ এই অনুভূতি যুৱ সংঘৰ নেতৃত্বত যি ৰক্তদান এতিয়া আমি ছ'চাইটি বনাওঁ সেই সমিতিৰ পৰা আমি দিয়াৰ ক্ষেত্ৰত তিনিদিন প্ৰস্তুত থাকিব। এটা আন্দোলন আৰম্ভ হৈছিল চাহ জনগোষ্ঠীৰ ভাইসকলৰ মাজত। এই আন্দোলনটো মই ভাবোঁ যে সুদূৰ প্ৰসাৰী হওক। এই আন্দোলনটো জনস্বাস্থ্যৰ ক্ষেত্ৰত বহুত সহায় কৰক। এনেধৰণৰ এই যুৱসকলে যিটো আদৰ্শৱান যুৱকসকলে যিটো প্ৰয়াস কৰিছে সেই প্ৰয়াসত তেখেতৰ সাফল্যমণ্ডিত হৈছে। এইটো সহজ কথা নহয়। মই চাকৰি কালত থকাৰ পৰাই এনেধৰণৰ প্ৰয়াস দেখা নাই। চাহ জনগোষ্ঠীৰ এটা যুৱ সংঘই 60জন ৰক্তদাতা গোটাই তাৰ ভিতৰত যেতিয়ালৈকে 30টামান ৰক্তদান অনুষ্ঠিত হৈ গ'ল। আৰু মই লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পেথলজী বিভাগত ৰক্তদান যিটো কৰে সেই বিভাগটোকো মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে ইমান দূৰৰ পৰা আহি এইখিনি কষ্ট স্বীকাৰ কৰিছে আৰু মই আশা কৰিম তেখেতসকলে জনস্বাস্থ্যৰ ওপৰত অলপ মন কাল দিয়ক। আমি অকলে পৰা নাই, তেখেতসকলক আমি সহায় দীক্ষা কৰিছোঁ। ব্লাড ডোনেট কেম্প আপোনাৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত শিবিৰ এটা পতা হৈছে। সেয়েহে আমি ইয়াত প্ৰায় 50 জনৰো অধিক ব্লাড ডোনেট এটা কেম্প আয়োজন কৰিছোঁ আৰু আমি ইতিমধ্যে 50 জনৰো অধিক ব্লাড সম্পূৰ্ণ হৈছেহি। অনুভূতি যুৱ সংঘই ইয়াৰ নেক্সট পৰৱৰ্তী কাৰ্যলৈ আপোনাৰ গণেশ পূজা আপোনাৰ 7 তাৰিখে আয়োজন কৰিব লৈছোঁ আৰু আপোনাৰ 11 ছেপ্টেম্বৰ আপোনাৰ ঝুমৰ কৰম সন্মিলন আয়োজন কৰিব লৈছোঁ আৰু আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা ছিংগাৰ আমন্ত্ৰণ কৰিছোঁ অৰ্জুন লাকৰাদেৱক। সেয়েহে আমি কাৰ্যসূচীটো ইয়াতে হেৰি কৰিব লৈছোঁ। নমস্কাৰ। আজি ৰক্তদান শিবিৰৰ কথা কি বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ খাতিচনা অনুভূতি যুৱ সংঘ আৰু স্বাস্থ্য সহযোগত যি আমি ৰক্তদান শিবিৰ আজি ইয়াত আয়োজন কৰিছোঁ। ইতিমধ্যে আমি আমাৰ ডনাৰে ব্লাড দি আছে আৰু অধিক ভৱিষ্যতলৈও আমি আগলৈ আৰু এইটো ইয়াত ৰখি নাযায়, আগলৈ আমি ব্লাড ডনেট এইটো পৰ্যায় চলাই থাকি। আগতে আপুনি দিছে নেকি? দিছোঁ, আজি মোৰ 11 টাইম হ'ল। হয়।
দিলে মই নাই দিয়া নাই অঁ আজি দিয়া দিয়া হৈছে আজি নাই তিনিমাহ হোৱা নাই মানে অঁ আপুনি দিলে আজি মই আগতে হে 9 বাৰ দিয়া হে এইবাৰ 10 বাৰ হ'ল মোৰ 10 বাৰ হৈছে এইবাৰ 10 বাৰ দিলে এতিয়ালৈকে কেইবাৰ দিলে মই 6-7 বাৰমান হ'ল ব্লাড দিলে প্ৰথমবাৰ দিছোঁ ব্লাড অঁ ভয় লাগিলে অঁ যদিও দি দিছোঁ ৰাইজে দিছে অঁ সহায় কৰিছে ভাল লাগিলে মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট নিউজ 24 অসম